ওরে যে মোর বিয়ান কিন্তু পাতি দিবে না পাতি দিম মোর বিয়ান পাতি কেনে কৰে ই মেন কোম্পানীটো মাইৰে হে প্ৰডাকচন দিয়া মই হে নেমু টেঙা ৰস খেন্দি দিয়া মই হে মেন মালিক মাই সৰকাৰৰ যিখিনি নীতি নিয়ম মই আখৰে আখৰে পালন কৰি যাম চৰকাৰৰ যিখিনি নীতি নিয়ম মই আখৰে আখৰে পালন কৰি যাম লাগে মই মোৰ তিৰিটোৰ ভৰি ধোৱা পানীও খামে দেউতা মই কথাটো মাক কৈ লওঁ দেউতাই বেয়া ক'ত গৈছি মায়ে কি হলে বাপ্পা অন্য চাবা লাগে না কি ডাঙৰ কথা হৈছে কি হ'ল মানে দেউতাই ক'ত গৈছি এটা ডাঙৰ কথা আছে ৰ এতিয়া আছে কিজানি বস্তিত আছে যাওঁচোন মই দেউতাক বিচাৰি যাওঁ এটা ডাঙৰ কথা আছে ৰ ডাঙৰ কথা মোক নকৰাকে মই তোক কলি লাভ নহ'ব তই যিহে নাগিনীৰ দৰে তোৰ মইনো একেবাৰে ইমানে বেয়া হলো না আজি দে পাছত এনেও গম পাবি আগতে মই দেউতাক কথাটো কৈ থৈ যা মাখিয়তীডালো ফুলি এইখিনিতে মই প্ৰমাণ পাওঁ বহাগ বিহু আহিল কি নাই বহাগ বিহু আহিব আৰু বেছি দিন নাই মই মাখিয়তীডালতে গম পাওঁ ফুলটো ফুলছি তাৰমানে বহাগ বিহু আহি পালাই মই বিয়া কৰো দে দেউতা তই বিয়া কৰিবি মই বিয়া কৰাম ইমান দিনে তোক মই বিয়াৰ কথা কৈ আছো তই বিয়া নকৰা আজি তোৰ কি বিয়া কৰা তোৰ সেই উৎসৱ আছিয়ে উৎসৱ আছিল এতিয়া মই বিয়া কৰামেই কি কাৰণত তই বিয়া কৰিবি কৈছো মই বিয়া কৰাৰ 1 নম্বৰ কাৰণ কি জানা এতিয়া কি মোক ৰেচন কাৰ্ড খান লাগে ৰেচন কাৰ্ড ৰেচন কাৰ্ড খান বনাব লাগি মই যদি বিয়া নকৰা মোৰ যদি তিৰিটি নাথাকে মই ৰেচন কাৰ্ড খান কেনেকে বনাম আৰু 2 নম্বৰ কাৰণটো কি জানানে দেউতা কি মানে এতিয়া অৰুণোদয় আঁচনি যদি বিয়া নকৰাও মইতো অৰুণোদয়টো নাপাওঁ তিৰিটো থাকিলেহে মই অৰুণোদয়টো পাম হয় নেকি আৰু তাৰপিছত 3 নম্বৰ কাৰণটো কি জানানে কৈছো কি এই যে মই যে বিয়া কৰাম এই 3 নম্বৰ কাৰণটো হ'ল ধৰ মানে সিমান দিন হওক দেখাত যদিও বুঢ়া আছো মনটো চেঙাৰা নে তই বুঢ়া হৈছে মই এতিয়া চেঙাৰা আছো মোকে দেখো তই বেছি বুঢ়া হৈ গৈছে মাল চাল খাই কিনে সিগিলা বাদ দিলো এতিয়া মই এখন বাইক ল'ব লাগিল বাইক ল'ব লাগিলে মই এটা বন্ধন ল'ব লাগব আচ্ছা বন্ধনটো লওঁতেও মোক তিৰিটো লাগব গতিকে তিৰিটো নহলেতো মোক বন্ধনটো নেদে কিয় দিব তোক নেদে আচ্ছা তাৰে পিছত আকৌ আন এটা কথা হ'ল কি জানানে দেউতা এই যে কিবা অমৃত আন্দোলন নেকি এই গাছৰ পুলি ৰোৱা কিবা ৰোৱা মই মানে কি মই যেতিয়া বিয়া কৰাম মোক মিছেছে ক'ব হেৰি শুনছিনে এই মোবাইলটো লৈ আছোন এটা পুলি দিছো মই ফটো তুলিব লাগিব তাই পুলিটোত ধৰিব মই মানে ফটো তুলিম কেমেৰা কৰি পেলাই মোবাইলেদি কিমান ভাল লাগব একবাৰ বহি পেলাই তুলিব একবাৰ থিয়া হৈ পেলাই মানে কেমেৰাত ফটো তুলিব মোৰ কিমান ভাল লাগব তাতেও সেই 10,000 টকা পাম এই দেউতা এটা কথাহে তিৰিটো মোক যি কামে কৰবি দে মই সেই কামে কৰিম মই তিৰিৰ তলতেই থাকিম লাগে চৰকাৰৰ যিখিনি নীতি নিয়ম মই আখৰে আখৰে পালন কৰি যাম চৰকাৰৰ যিখিনি নীতি নিয়ম মই আখৰে আখৰে পালন কৰি যাম লাগে মই মোৰ তিৰিটোৰ ভৰি ধোৱা পানীও খামে দেউতা কি কয় বিয়া পাতি দিম বুলি কৈছো নে মই একেলা সেই ডিচিশ্যন দিলি নহয় নে মাইৰেকো সেই খবৰটো দিবা লাগব মাইৰে কলিহে হ'ব নে কথাটো গম পাইছে কি নাই এনো মেইন কোম্পানীটো মাইৰে হে প্ৰডাকচন দিয়া মই হে নেমু টেঙা ৰস খেন্দি দিয়া মই হে মেইন মালিক মাইৰেকো একবাৰ সুধি চাও নে কি ঠিক আছে দেউতা মই একদম মাকো সুধি লওঁ কথাটো মাক সুধি পেলাই মোৰ কিন্তু বিয়া পাতিবই লাগিব দেউতা পাতি দিম তেনে মই এই চৰকাৰী আঁচনিখিনি পাম যদি বিয়া পাতি নেতা মই কেনেকে পাম দেউতা মই মাক কথাটো সুধি আহো মোক বিয়ান কিন্তু পাতি দিবে সন্মান নহা কৰি দিব ইমান কুচ তাৰ বিয়া পাতা বাপা ইমান দিনে ঘণ্টাডাল কৰিছিল সি মোতকেও বুঢ়া দেখা হৈ গৈছিল তাক বিয়া পাতবাক লাগি মই দেউতাক সুধি আহিলো তাৰমানে মই বিয়া কৰাম দেউতাক কথাটো সুধি আহিলো এতিয়া তো কি মোক বিয়াখন পাতি দিবা লাগে কি বয়স নাই মই কি চেঙাৰা হৈ থকা নাই নেকি মই বুঢ়া নেকি বিয়া ৰং কৰি ল'মেই মাই কি টেনচন লৈছে চুলি ৰং কৰি মই চেঙাৰা হৈ যাম
আকৌ টেনচন ল'ব লাগে এতিয়া মোক বিয়াখন পাতি দে দিব হ'ব দি দিম দি বহাগৰ 32 তাৰিখে দিন তাৰিখ চাই কেনে দিম দি বহাগৰ 32 তাৰিখ কেনেকে শেষ কয় নাই বহাগৰ ক'ত 32 তাৰিখ আছে এ নবীনৰ জীয়াকৰ যোৱাবাৰ 31 তাৰিখে বিয়া হৈছি হয় নেকি? অ নবীনৰ জীয়াকৰ 31 তাৰিখে বিয়া আছে মোৰ কি বিয়া পাত 32 তাৰিখে 32 তাৰিখে কৰি মেকে সমানে একে জখৰে দে আপুনি এতিয়া মোক বিয়াখন কৰি দিবি নে নৰা দিম দি বাপা দিম আৰু মই কিয় বিয়া কৰাম দেউতাক সুধি ল'বি হ'ব তেতিয়াহে তোৰ তাড়াতাড়ি হ'ব গম পাইছে নে এতিয়া মই যাওঁ যা বাইঠা মই যাওঁ কাম কৰবি হে বুলি এনে বহি থাকিলি নহব ন কাম কৰিম মই একদম মানে দেউতাক কৈ দিছো মই চৰকাৰৰ মানে নীতি নিয়ম গোটেই আখৰে আখৰে পালন কৰি যাম আৰু প্ৰয়োজন হলে মই মোক তিৰিটোৰ ভৰি ধোৱা পানীও খাম বুলি কৈছো চলিবই লাগিব দেউতাক ক'ব নহয় বাকীখিনি কথা বুজি পেলাই মই কি কাৰণ তিৰিৰ তলত চলিম মই অলপ খেলা খেলব যাওঁ যা খেলা বয়স এতিয়াও আছে তাৰ ইছ